গাইজ বহুদিন বিৰতিৰ পিছত আজি আপোনালোকলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ, বিশেষ চকুৰ প্ৰব্লেমৰ কাৰণে। আজিৰ পৰা আপোনালোকলৈ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। আজি আছোঁ মই বাইদেউহঁতৰ ঘৰলৈ, কামৰূপ ডিষ্ট্ৰিক্টত। আজি মই বাইদেউহঁতৰ ঘৰ দেখুৱাবলৈ চেষ্টা কৰিম। বহুদিন একচুৱেলিতে ভিডিঅ' দিব পৰা নাছিলোঁ, চকুটো অলপ ইটো চকু অলপ প্ৰব্লেম আছিল। আজিৰ পৰা মোৰ ব্লগ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে আপোনালোকে পাই থাকিব। আজিৰ পৰা দিবৰ কাৰণে চেষ্টা কৰিম। সেয়ে আজি বাইদেউহঁতৰ ঘৰত আছোঁ। গাইজ বাইদেউহঁতৰ গাহৰি ফাৰ্মটো আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এয়া গাহৰি ফাৰ্ম, ইয়াত এতিয়া খালী বাৰু। এইফালে আছে দুটা, বাকী ইয়াত আছে 1 2 3 4 5 6 7টা। এয়া বাইদেউহঁতৰ গাহৰি ফাৰ্ম আৰু আছে, দেখাই আছোঁ আপোনালোকক। সেইকেইটা টিবিলৰ কাষত আছে। এইফালে বাকীবোৰ, এইফালে মাককেইটা আছে আৰু পোৱালি, কণ পোৱালি কেইটামান আছে। এইকেইটা এয়া বাইদেউহঁতৰ কুকুৰ, মানে 9 বছৰ হৈ গ'ল। পিঠিখন গোটেই চাল লুমেই নাই, প্ৰায় 9 বছৰ হৈ গ'ল। বাইদেউহঁতৰ ঘৰত মানে এনেকৈ মানে প্ৰায় লাইনকৈ ঘৰ আছে ইয়াতে। এই ঘৰকেইটাত মানে এনেও ভাড়া ৰুম দিয়েগৈ, ভাড়া মানে মানুহ থাকেগৈ আৰু। ইফালে কিমানটা আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। 1 2 3 4 5 6 7 8 9 10 11টা আছে। এইফালে আছে কুৱাটো কেনেকুৱা আছে চাওঁ। এই গাইছ জাবৰ হৈ আছে, কাৰণ টিউবেল আছে যে। বাকী 11টা ৰুম ভাড়া দিয়ে, মানে ইয়াত কোম্পানী আছে, কোম্পানীটোৰ মানুহখিনি ইয়াতে থাকি মেলি মানে কামলৈ যায়গৈ আৰু। পূৰা 11টা ৰুম ভাড়া দি আছে, তাতে মহিলাই থাকে। তাৰপিছত এইফালে বাইদেউহঁতৰ বেৰত হেল্ল' গাইজ, এতিয়া এই বাইকখন লৈ কিনে আমি কোম্পানী চাবলৈ যাম। কোম্পানী উদ্যোগ চাবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ সৈতে চাই থাকক, ভিডিঅ'টো একদম স্কিপ নকৰাকৈ। আমি এতিয়া আহি উদ্যোগ কেন্দ্ৰ 6গাঁও, ছাতাবাৰী জিলা, দক্ষিণ কামৰূপ, অসম আহি পালোহি। ইয়াত এতিয়া প্ৰৱেশ কৰিম। গাইজ কাইণ্ডলি এতিয়া বৰ্তমান ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আৰু এয়া চাওক, আৰম্ভ কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আমি একচুৱেলিতে কোম্পানীৰ ৰুমৰ ভিতৰলৈ সোমাই দেখুৱাব নোৱাৰিম আপোনালোকক, সেয়েহে বাটেদি গৈ আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
গাইজ আপোনালোকক যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বহুখিনি দেখুৱাব লগা আছিল কিন্তু দেখুৱাব নোৱাৰিলোঁ সেয়েহে আজি আপোনালোকলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ টাটা বাই বাই দিনবোৰত আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে মোৰ সৈতে চাই থাকিব